হেল্ল' ফ্ৰেণ্ড, যিসকলে মোৰ ভিডিঅ'বোৰ চাই আহিছে আগৰ পৰা তেওঁলোকে জানে যে মই লাষ্ট দুটামান ভিডিঅ'ৰ পৰা আপোনালোকৰ কমেণ্টসমূহৰ ৰিপ্লাই ভিডিঅ'ৰ মাধ্যমেৰে দিব চেষ্টা কৰিছোঁ আৰু আজিও তেনেকুৱা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ আৰু বেছি দেৰি নকৰোঁ, মই কমেণ্টবোৰৰ ৰিপ্লাই দি যাবলৈ চেষ্টা কৰোঁ। ধৃতিৰাজ পাঠকে সুধিছে PNRDৰ DV ওলাইছে নেকি? এতিয়ালৈকে ওলোৱা নাই আৰু নিশ্চয় ওলাব। আজি 7 নৱেম্বৰ আৰু আজি মানে অহাকালি 8 তাৰিখৰ পৰা বহুতকেইটা ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ যাব আৰু আজিও চাগে আছে 7 তাৰিখে। তো গতিকে চব ডিপাৰ্টমেণ্টৰে অতি সোনকালে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচবোৰ আহিব। সংস্কৃতি কুমাৰীয়ে লিখিছে, ছাৰ দিছ ইনিচিয়েটিভ অফ yours replying to every comment is too good. Thank you bro. ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট কিবা DV নটিচ আহিলে জনাব প্লিজ। কমেণ্টটোৱে মোক বহুতখিনি মটিভেট কৰিছে আৰু এনেকুৱা মই ইনফৰ্মেটিভ ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। আৰু ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এতিয়ালৈকে এই মুহূৰ্তলৈকে একো নটিচ অহা নাই আৰু নটিচ আহিলে মই চব ডিপাৰ্টমেণ্টৰে ইনফৰ্মেশ্যন পোৱাৰ লগে লগে ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। ধ্ৰুৱই সুধিছে, গ্ৰেড 4ৰ ITIখিনিও MTS হ'ব নে বেলেগ হ'ব পাৰে? মই ইলেক্ট্ৰিচিয়ানত পাইছোঁ, ডিপাৰ্টমেণ্ট পাৱাৰ বুলি আহিছে, পাৰিলে ডিটেইলছ অলপ দিব। গ্ৰেড 4ৰ নৰ্মেল কেণ্ডিডেট আছে, তেওঁলোকক MTS বুলিয়ে কয়, মাল্টিটাস্কিং ষ্টাফ। আৰু অফিচবোৰত আপোনাক ধৰা হ'ল যদি একো তেনেকুৱা কাম নাথাকে তেতিয়াহ'লে মানে MTS হিচাপেই পষ্টিং কৰিব। মানে আপোনাৰ পষ্টটোৰ নাম যদিও ইলেক্ট্ৰিচিয়ান হয়, আপোনাক বিভিন্ন কামত লগাবই। জিতুলে সুধিছে, ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কিবা নটিচ আছে? এতিয়ালৈকে একো নটিচ পোৱা নাই। পিল পটেটো, দাদা কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ কিবা নটিচ আহিছে নেকি? এইটো ৰিপ্লাই দিওঁতে মোৰ দেৰি হৈ গ'ল। কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ নটিচ আহিছে আৰু আপুনিও নিশ্চয় চাইছে, তাত লিষ্টো দিছে কেণ্ডিডেটসকলৰ। আপোনালোকৰ 11 নৱেম্বৰৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। মানে ষ্টাৰ্ট হ'ব নহয়, 11 নৱেম্বৰতে হ'ব। আৰু যিসকলে 11 নৱেম্বৰত যাব নোৱাৰে, কিবা ইমাৰ্জেঞ্চি যদি থাকে, তেতিয়াহ'লে 13 নৱেম্বৰতো যাব পাৰিব। চিমু কোচে সুধিছে, এগ্ৰিকালচাৰৰ আণ্ডাৰত ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট পৰে নেকি? নপৰে, সেইটো বেলেগ ডিপাৰ্টমেণ্ট। হেমেন বৰদলৈ সুধিছে, ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ কিবা ডকুমেণ্ট ভেৰিফিকেশ্যন আপডেট আহিছে নেকি? এতিয়ালৈকে অহা নাই। বজৰং বলি, থেংক ইউ ছাৰ, আপুনি প্ৰিভিয়াছ কুৱেশ্যন ৰিপ্লাই দিয়াৰ বাবে। ইউ আৰ ৱেলকাম। কুতুবুদ্দিন কাজীয়ে সুধিছে, COVDP এইটো কি ৱৰ্কলোড বেছি থাকিব নেকি? গ্ৰেড কিমান গ্ৰেড পে থাকিব? COVDP এইটোৰ ৱৰ্কলোড মই বাৰু ইমানখিনি নাজানো ৱৰ্কলোড, কাৰণ মই তেনেকুৱা কোনো মানুহ লগ পোৱা নাই আগতে এইটো পষ্ট কৰি থকা। আৰু গ্ৰেড পেটো চাব লাগিব। COVDPৰ হয়তো 6,200 হ'ব পাৰে, 5,600 হ'ব পাৰে, তেনেকুৱা। আপুনি চাই ল'ব, গুগলত মাৰি চাব গ্ৰেড পেৰ বিষয়ে। মই গ্ৰেড পেটোৰ বিষয়ে ইমান ভালকৈ আপডেট নাই এইটো পষ্টৰ। কৃষ্ণানী হাজৰিকাই সুধিছে, ফাৰ্ষ্ট কমেণ্ট, ধন্যবাদ। জেনেৰেল ধৃতিমান মেধিয়ে সুধিছে, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট হ'লে পষ্টিং ছেক্ৰেটেৰিয়েট অফিচতে হয়নে? জনাবচোন এবাৰ। জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট হ'লে যদি আপোনাৰ পষ্টটোৰ নাম JEE হয়, তেতিয়াহ'লে আপোনাৰ ছেক্ৰেটেৰিয়েটত হ'ব। আৰু যদি অনলি জুনিয়ৰ এছিষ্টেণ্ট পাইছে, তেতিয়াহ'লে DC অফিচ বা যিকোনো ছাব ডিভিজনতো পাব পাৰে। আৰু ছেক্ৰেটেৰিয়েটৰ পষ্টবিলাকক JEE পষ্টবিলাকে ছেক্ৰেটেৰিয়েটত এপইণ্ট কৰিব। ওম প্ৰকাশে সুধিছে, ব্ৰ' এক্সচেঞ্জ ৱাজ নট আপডেটেড বাট নাও আই হেভ আপডেটেড, এনি প্ৰব্লেম? একো প্ৰব্লেম হ'ব নালাগে যদি আপুনি আপডেট কৰি লৈছে। নিকিতা দেৱ, পাব্লিক ৱৰ্কছ, বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডকুমেণ্ট ভেৰিফিকেশ্যন ডেট কিবা দিব, মানে ডেট কেতিয়া দিব? এতিয়ালৈকে একো নটিচ অহা নাই, মই ভিডিঅ'টো বনাই থওঁ মুহূৰ্তলৈকে। কিবা যদি নতুন নটিচ আহে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে ইনফৰ্ম কৰিম। গলুমান, এডুকেশ্যন ডিপাৰ্টমেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন ডেট কেতিয়া আহিব? এতিয়ালৈকে অহা নাই। আৰ্কেন,
There won't be any new admit card issued for document verification, isn't it? No ডিপাৰ্টমেণ্টৰ পৰাই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে একো এডমিট কাৰ্ড প্ৰকাশ কৰা নাই। আপুনি লিষ্ট এখন প্ৰকাশ হ'ব চব ডিপাৰ্টমেণ্টৰে কেণ্ডিডেটসকলৰ, আৰু আপুনিতো ডিপাৰ্টমেণ্ট পায়ে গৈছে। যিখিনি ৰিলিভেণ্ট ডকুমেণ্ট লাগে সেইখিনি লৈ আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভেনুত যাব। যিখিনি সময় দিয়া থাকে তাত গ'লেই হ'ল, একো এডমিট কাৰ্ডৰ প্ৰয়োজন নাই। নননন বৰা, বেলেগ নাম। ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট জবটো কেনে? এতিয়া ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ জবটো ভূমি সংৰক্ষণ ডিপাৰ্টমেণ্টৰ, যদি আপুনি জুনিয়ৰ এছিষ্টেণ্ট পাইছে তেনেহ'লে জুনিয়ৰ এছিষ্টেণ্ট জব হ'ব, আৰু যদি আপুনি ধৰা হ'ল গ্ৰেড 4 পাইছে তেতিয়াহ'লে MTS হ'ব। পূজা প্ৰধানে সুধিছে, ছাৰ মোৰ এগ্ৰিকালচাৰত গ্ৰেড 4ত আছে, লিষ্ট ক'ত পাম? মই এটা এগ্ৰিকালচাৰৰ ভিডিঅ' দিছোঁ, আৰু এগ্ৰিকালচাৰৰ যিটো অফিচিয়েল ৱেবছাইট তাত উল্লেখ আছে লিষ্টখন। আৰু আপোনালোকৰ 9 নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু আপুনি লিষ্টখন চাগে নিশ্চয় পাইছে এতিয়ালৈকে, কাৰণ বহুত সময় হ'ল আপুনি কমেণ্টটো দিয়া। আৰু যদি পোৱা নাই তেতিয়াহ'লে এগ্ৰিকালচাৰৰ যোনটো ৱেবছাইট আছে তাত গৈ পিনে লিষ্টখন চাব পাৰিব। নো নেম, দাদা যদি নাইট চকীদাৰ পায় কিন্তু নাইট ডিউটি কৰিব নোৱাৰে, কম বয়সৰ বাবে প্ৰব্লেম হয়, ডে ডিউটিতে দিব নেকি? কিবা অসুবিধা হ'লে আপুনি জনাব পাৰিব অফিচত, নিশ্চয়কৈ তেওঁলোকে সহায় কৰিব। হেমজ্যোতি দাস সুধিছে, দাদা স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপৰ ভেৰিফিকেশ্যন আপডেট পালে জনাবচোন। নিশ্চয় জনাম। ময়ূৰে সুধিছে, ডিপাৰ্টমেণ্ট পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে 4th গ্ৰেডৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হয় জনাবচোন দাদা। নিশ্চয় জনাম। ইন্দ্ৰ, PWD ৰোডছৰ কিবা আপডেট আছে নেকি? এতিয়ালৈকে একো আপডেটছ পোৱা নাই, আপডেটছ পালে মই ইনফৰ্ম কৰিম। মোবাইল ফটোগ্ৰাফী ভ্লগছ সুধিছে, দাদা ৱেলফেয়াৰ অফ মাইনৰিটি এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ন'টিছ দিলে নেকি? প্লিজ জনাবচোন। হয়, এতিয়া আহি গৈছে ন'টিছখন, আপুনি নিশ্চয়কৈ পাইছে। আৰু যদি পোৱা নাই তেতিয়াহ'লে ভিডিঅ' এটা বনাইছোঁ ৰিচেণ্টলি, সেই ভিডিঅ'টোত গৈ চাব পাৰিব। ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ন'টিফিকেশ্যন ওলাইছে নেকি? এতিয়ালৈকে ওলোৱা নাই। এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ খবৰ পায় নেকি? এতিয়ালৈকে একো তেনেকুৱা খবৰ পোৱা নাই। বিপ্লৱ সিনহাই সুধিছে, ট্ৰাইবেল এফেয়াৰ্ছ প্লেন ন'টিফিকেশ্যন বৰ্তমান ভিডিঅ'টো বনাই থকালৈকেতো অহা নাই, নিশ্চয়কৈ আহিব 2 এদিনত। অনলি ওৱান জুনিয়ৰ এছিষ্টেণ্ট স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ বিষয়ে ক'বচোন। হয়, স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ যিবিলাক ডিপাৰ্টমেণ্ট থাকে তাত আপুনি জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কাম কৰিব লাগিব। প্ৰতীক্ষা পাঠক, গ্ৰেড 3 ডিগ্ৰী উইথ কম্পিউটাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ কিবা ন'টিছ ওলাইছে নেকি? এনভাইৰনমেণ্টৰ একো ন'টিছ ওলোৱা নাই। আৰু পষ্টটো কি হ'ব পাৰে জনাব নেকি? গ্ৰেড 3 ডিগ্ৰী উইথ কম্পিউটাৰৰ যদি এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টত হয় তেতিয়াহ'লে নিশ্চয় JA হ'ব, জুনিয়ৰ এছিষ্টেণ্ট। সৌৰভ ডেকা, PNRDৰ ন'টিছ আহিছে নেকি? PNRDৰ ন'টিছ অহা নাই। লক্ষজিৎ দাস, দাদা ITI গ্ৰেড 4 PWD ডিপাৰ্টমেণ্ট কি হয় আৰু ন'টিছ? PWD ডিপাৰ্টমেণ্টৰ যদি গ্ৰেড 4ৰ ITI ডিপাৰ্টমেণ্টত পাইছে তেতিয়াহ'লে PWDত আপোনাৰ যোনটো ব্ৰাঞ্চ আছে সেইটো ব্ৰাঞ্চ হিচাপত আপুনি পাব, সেই হিচাপত আপোনাৰ পষ্ট হ'ব, আৰু MTS পষ্টেই হ'ব নিশ্চয়। আৰু ন'টিছ এতিয়ালৈকে অহা নাই PWDৰ। শ্ৰী অশোক চৌহান, PW বিল্ডিংছ এণ্ড নেশ্যনেল হাইৱে ডকুমেণ্ট ভেৰিফিকেশ্যন আহিছে নেকি? অহা নাই এতিয়ালৈকে। ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰো অহা নাই। মাইছেল্ফ অংকুৰ। টুটুমণি দাস, দাদা কলেজৰ 3rd গ্ৰেড 4th গ্ৰেড কেতিয়া দিব? কলেজৰ 3rd গ্ৰেড 4th গ্ৰেডৰ বিষয়ে মোৰ হাতত তেনেকুৱা একো ইনফৰমেশ্যন নাই। কলেজৰ যদি কিবা ৰিক্ৰুইটমেণ্টৰ চলি আছে মই সেইটো গম নাপাওঁ। মিষ্টাৰ হাকুনা মাতা, DHC হায়াৰ এডুকেশ্যন কেতিয়া দিব? DHCৰ এতিয়ালৈকে তেনেকুৱা একো ন'টিছ অহা নাই। সবিতা ফাৱাল বড়ো, দাদা মোৰ হাবিও PWD পাইছে, কিন্তু মোৰ হাবি পাৱাৰত পাব মন আছিলে কাৰণ EPDCLত বৰ্তমান কাম কৰি আছে। EPDCLত পাব মন আছিলে, ডিপাৰ্টমেণ্টটো চেঞ্জ কৰিব পাৰি নেকি? প্লিজ জনাওক না। তেনেকৈ ডিপাৰ্টমেণ্ট চেঞ্জ কৰিব নোৱাৰি, কাৰণ ডিপাৰ্টমেণ্টবিলাক ৰেণ্ডমাইজেশ্যন কৰি পিনে আপোনালোকক এলট কৰা হৈছে, আৰু
বাকী চেঞ্জ কৰিলেও ডিপাৰ্টমেণ্ট তেনেকৈ চেঞ্জ কৰিব পৰা নাযায়। ছাৰ মোৰ গ্ৰেড 4ত গভৰ্ণৰ ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্ট পালোঁ, কিন্তু মই একো ৱেবছাইট বিচাৰি পোৱা নাই। যদি ন'টিছখন পাওঁ মই আপোনাক ইনফৰ্ম কৰিম। আৰু যিটো ৱেবছাইট আছে সেইটো ৱেবছাইট হ'ল rajbhavan.assam.gov.in। তাত যাব rajbhavan.assam.gov.in। সেইটো ৱেবছাইটত গ'লে নিশ্চয়কৈ পাব। সেইটো গভৰ্ণৰ ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্টৰ ৱেবছাইট হয়। পাৰ্থয়ে সুধিছে ডিপাৰ্টমেণ্ট ৱাইজ ন'টিছ কেনেকৈ চেক কৰে, ভিডিঅ' এটা বনাব প্লিজ। হয়, মই সেইটো ৰিলেটেড এটা ভিডিঅ' বনাই জনাম, কাৰণ সকলোৰে সেইটোৱে বেছিকৈ প্ৰশ্ন আহি আছে যে ন'টিছ ক'ত পাম। গতিকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ন'টিছবোৰ কেনেকৈ চেক কৰে মই তেনেকৈ এটা ভিডিঅ' বনাব চেষ্টা কৰিম। লাইটনিং অফ লাইফ ফৰ্ম ফিল আপৰ টাইম NOC আপলোড দিব লগা হৈছিল, প্লিজ জনাওকচোন। গভৰ্ণমেণ্ট এক্সাম কৰি থকাখিনি মই বুজি পোৱা নাই প্ৰশ্নটো। ময়ো ইৰিগেশ্যন ডিপাৰ্টমেণ্ট। কংগ্ৰেচুলেশ্যন দাদা। ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ভেৰিফিকেশ্যন আহিলে ক'ব দাদা। নিশ্চয়। পান্না মজুমদাৰ। বজৰং বলি ছাৰ, কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 ডিগ্ৰী কোৱালিফাইড, কিবা ডকুমেণ্ট ভেৰিফিকেশ্যন ডেট ওলাইছে নেকি? হয়, ওলাইছে। আপুনি নিশ্চয়কৈ পাইছে, কাৰণ বহুত সময় হৈ গ'ল এতিয়া। হিমাংশু গগৈ পাৱাৰ ডিপাৰ্টমেণ্ট আপডেট আহিলে জনাব। পাৱাৰ ডিপাৰ্টমেণ্টৰ আপডেটটো আহি গৈছে। জুৱেলিছ ক্ৰিয়েশ্যনে সুধিছে প্লিজ পাৱাৰ ডিপাৰ্টমেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন ন'টিছ চাবলৈ ৱেবছাইটটো জনাই দিয়কচোন। ন'টিছ চাবলৈ যদি আপুনি যিটো ৱেবছাইট বিচাৰিছে সেইটো cei.assam.gov.in নাইবা power.assam.gov.in ইয়াতে যাব আৰু তাত গ'লে ন'টিছখন চাব পাৰিব। কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট ন'টিছ আহিছে নেকি? হয়, আহিছে। ডেয়াৰ ডেভিল গেমিং, আপোনাক মই ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ ডিপাৰ্টমেণ্টৰ বিষয়ে সুধিছিলোঁ, মানে কি কাম বা কি অফিচত কাম পৰে, ন'টিছৰ বিষয়ে সোধা নাছিলোঁ। হয়, ৰেভিনিউ ডিপাৰ্টমেণ্টটো হৈছে যিটো আমাৰ টেক্স কালেকশ্যন কৰে, যেনে আমাৰ SDC অফিচবোৰ হয়, য'ত আমি মাটিৰ খাজনাবিলাক দিওঁ, সেইটো ৰেভিনিউ ডিপাৰ্টমেণ্ট। আৰু ডিজাষ্টাৰ মেনেজমেণ্ট মানে হৈছে যিকোনো নেচাৰেল কেলামিটিজ যেতিয়া আহে, বানপানী আহে বা কিবা যিকোনো ধৰণৰ নেচাৰেল ডিজাষ্টাৰ হয়, তাক যিখিনি মেনেজ কৰা হয় সেইটোৱে ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট হয়। দ্য ৰিপৰ্টাৰে সুধিছে দাদা মোৰ লেজিছলেটিভ ডিপাৰ্টমেণ্ট পৰিছে, অলপ সেইটো কৈ দিবচোন। লেজিছলেটিভ ডিপাৰ্টমেণ্ট মানে আমাৰ লেজিছলেটিভ এছেম্বলি যিটো আছে, হয়তো তাৰ আণ্ডাৰত লেজিছলেটিভ ডিপাৰ্টমেণ্ট আছে, তো তাতে আপোনাৰ পষ্টিং হ'ব। হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ডিভিৰ ডেট গম পালে জনাবচোন। নিশ্চয় জনাম। পৰিণীতা গগৈ সুধিছে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ ন'টিছ ওলাইছে নি? এতিয়ালৈকে তেনেকুৱা একো ন'টিছ পোৱা নাই মই ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ। দ্য নলেজ ৱৰ্ল্ডে সুধিছে লেজিছলেটিভ ডিপাৰ্টমেণ্টৰ জনাবচোন। যদি ন'টিছৰ কথা সুধিছা তো তেনেকুৱা একো ন'টিছ মই এতিয়ালৈকে পোৱা নাই। আৰু যিটো লেজিছলেটিভ ডিপাৰ্টমেণ্টৰ কামটো হৈছে, যেনে আমাৰ আছাম লেজিছলেটিভ এছেম্বলি আছে, অসম বিধানসভা আছে, তাৰ আণ্ডাৰত যিবিলাক ল' ফৰ্মুলেশ্যন হয়, মানে ল' বনায় আৰু সেইবিলাক কাম চাম হয়, আৰু তাত সেইটোৱে লেজিছলেটিভ ডিপাৰ্টমেণ্ট। নিলয় ৰয় জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত ন'টিছ আহিলে জনাবচোন দাদা। নিশ্চয় জনাম। ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট গ্ৰেড 4ৰ ন'টিছ আহিলে জনাব। নিশ্চয় জনাম। কংকন শৰ্মা স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্টৰ ভেৰিফিকেশ্যন আহিছে নেকি? এতিয়ালৈকে অহা নাই। অভিজিত হাবিলদাৰ পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্টৰ ন'টিছো অহা নাই। বিশ্বজিৎ দেৱ PNRDৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অহা নাই। সুপৰ্ণা দাস ছাৰ, আমি স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ন'টিছ আহিছে নেকি? অহা নাই। তাফাজুল চিকদাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, কোনোবা আছেনে? কোনোবা আছে যদি তেওঁক ৰিপ্লাই কৰিব। গ্ৰেড 4 হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ন'টিছ ওলালে জনাব। হয়, নিশ্চয় জনাম। স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট কেৱল স্কুলত পায়ে নেকি, আৰু 10th লেভেলৰ নাইট চকীদাৰ হোৱা চান্স থাকে নেকি? স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট পঢ়িলে IAS অফিচতো পাব পাৰে, বা স্কুলবিলাকতো পাব পাৰে। আৰু যোনটো 10th লেভেলৰ নাইট চকীদাৰ হোৱা চান্স, সেইটোৰ বিষয়ে মোৰ ইমান আইডিয়া নাই। মই দেখা নাই আজিলৈকে তেনেকুৱা নাইট চকীদাৰ হোৱা। তামুলিছ ব্লগ
এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী কি পোষ্ট হ'ব? গ্ৰেড 4 এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত গ্ৰেড 4 পালে তাৰ MTS পোষ্ট পাব আপুনি। পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট নটিচ আহিলে ভিডিঅ' বনাবচোন। হয়, নিশ্চয় বনাম। কৃষ্ণানী হাজৰিকা পাৱাৰ ডিপাৰ্টমেণ্টৰ ওপৰত ক'ব, কি হ'ব? পাৱাৰ ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ আহিছে আৰু পাৱাৰ ডিপাৰ্টমেণ্টটো একচুৱেলি ইলেক্ট্ৰিচিটি আৰু গ্ৰিড যিটো হয় মানে ইলেক্ট্ৰিকেল ট্ৰেন্সমিশ্যন, য'ত মানে পাৱাৰৰ লগত ৰিলেটেড হয়, মানে ইলেক্ট্ৰিচিটিয়ে হওক গ্ৰিডে হওক তেনেকুৱা, সেই ডিপাৰ্টমেণ্টটোৱে পাৱাৰ ডিপাৰ্টমেণ্ট। চান্দিল্য PNRDৰ কি পোষ্ট আছে ক'ব নেকি? গ্ৰেড 3 PNRDৰ আণ্ডাৰত পঞ্চায়ত ছেক্ৰেটাৰী আছে, তাৰপিছত এছিষ্টেণ্ট BDO আছে আৰু জুনিয়ৰ এছিষ্টেণ্ট আছে। বাবুল কোঁৱৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ নটিচ আহিলে জনাব। নিশ্চয় জনাম। IV গেমিং হায়াৰ এডুকেশ্যন টেকনিকেল ডিপাৰ্টমেণ্টটো কেনেকুৱা যে এই পোষ্টৰ বাবে? বহুত কাম নেকি? মোৰ তেনেকুৱা একো এক্সপিৰিয়েঞ্চ নাই, তো কিমানখিনি কাম হয় মই এইটো ক'ব নোৱাৰিম। আকাশ সাহা ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যনছ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টৰ আপডেট আহিলে জনাবচোন। নিশ্চয় জনাম। এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট গ্ৰেড 4 এতিয়ালৈকে তেনেকুৱা একো নটিচ অহা নাই। এনিমেল হাজবেণ্ডাৰী আৰু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ আহিলে মই আপোনালোকক ইনফৰ্ম কৰিম। স্বপ্না দাস ফিচাৰী ডিপাৰ্টমেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব? এতিয়ালৈকে তেনেকুৱা একো আপডেট নাই। ৰিয়েল প্ৰিম ছাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কিবা নটিচ আহিলে প্লিজ জনাব। নিশ্চয় জনাম। হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টৰ ছাইটটো বেলেগ বেলেগ হয়, কেনেকৈ গম পাম? কোনটো ছাইটত চাম নটিফিকেশ্যন ওলাইছে নেকি? সোণাই ৰয় দুইটা বেলেগ বেলেগ নহয়, এটাই হয়। ৱেবছাইটটো হৈছে homeandpolitical.assam.gov.in, সেইটো ৱেবছাইটত গৈ চাব পাৰিব। লিটন ৰয় ফিচাৰী ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কিমান তাৰিখে জনাব? এতিয়া কিমান তাৰিখে জনাই মইতো গম নাপাওঁ। যদি তেনেকুৱা নটিচ আহে মই আপোনালোকক ইনফৰ্ম কৰিম। মনু কলিতা স্কুল ডিপাৰ্টমেণ্ট আহিছে 4th গ্ৰেড পোষ্ট, কেতিয়া হ'ব ডিপাৰ্টমেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন জনাবচোন। নিশ্চয় জনাম। লক্ষ্যজিৎ দাস PWD ডিপাৰ্টমেণ্ট আহিলে প্লিজ ক'ব। নিশ্চয় ক'ম। সুবিদ দাস ইৰিগেশ্যন ডিপাৰ্টমেণ্ট নটিফিকেশ্যন বিচাৰিছোঁ, এতিয়ালৈকে অহা নাই। অৱন্তিকা চক্ৰৱৰ্তী জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ কিবা নটিচ আহিলে জনাবচোন। নিশ্চয় জনাম। ফিচাৰিজ ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ আহিলে জনাব। হয়, জনাম। লেবাৰ ৱেলফেয়াৰ গ্ৰেড 4 DV কেতিয়া হ'ব? এতিয়ালৈকে একো নটিচ অহা নাই, আহিলে মই ইনফৰ্ম কৰিম। ডিজুমণি বৰা এনিমেল হাজবেণ্ডাৰী ভেটেৰিনেৰী DV হ'লে জনাবচোন। নিশ্চয় জনাম। আৰিয়ান পাৱাৰ ডিপাৰ্টমেণ্টৰ ওপৰত কিবা জানে যদি ক'বচোন দাদা। পাৱাৰ ডিপাৰ্টমেণ্ট মই আগতেও ক'লোঁ, ভিডিঅ'টো চালে গম পাব। PhD ভেৰিফিকেশ্যন প্লিজ জনাব। এতিয়ালৈকে একো ইনফৰমেশ্যন অহা নাই, তেনেকুৱা নটিচ আহিলে মই আপোনালোকক ইনফৰ্ম কৰিম। PNRD ওলালে ক'বচোন। নিশ্চয়। অজিত শৰ্মা